মাউলি দি পিনি ঘৰ বনোৱা চেণ্ডেলাইট জেঙপাত টকোপাত খে আদিয়ে চালি দিয়া ইটি হিটিকে এঝুমমান হৈ পিনি ইকোৱা নল খাগৈয়ে বেওতা ককিলা কামি ভুনে জোৰা টাপলি মাৰি মাৰি গাধৈ থকা ভঁৰাল বনোৱা আমি ভুনে টঙাল চুচি চুচি হেপি তুম বনাব জনা জনজাতি সেনেকুৱা ঘৰত জনম লৈ ৭ দিন ৭ ৰাতি বিহুতলিত বিহু গোৱা যুঁজত পাকৈত কলিতা ডাঙৰ জনজাতি টক লাইট পহুমঙ মাছ ধোৱা চাঙত শুকতি চুঙা চিকা কৰা লু লুঙলি খেতি বাতি হাঁহ সঁজুলি কমলা টেঙা থৈ পিনি ৰকচ লগাই খোৱা জাতি বহাগত চালি গেমেচা বা টেপৌ চালি ৰক চালি জোখা লগাই চুঙা বা এফিকে জাত ধপাত উলিয়াই গুৰিয়াকৈ বহি পিনি ৰঙাকৈ মুহু দি খোৱা জনজাতি ঢেঁকীত ৰাতি হু মজিয়ালৈকে ধান বানি কষ্ট কৰি খোৱা হাতীত ধৰি জাত কৰিব জনা মহ ধৰিব জনা অসমৰ পুৰণি সৌমাগী বোলাডোখৰত থকা জনজাতি চৰকাৰে বছৰে বছৰে জনজাতি দিম বুলি ঠগি থকা জনজাতি সুখিত জনজাতি আমি এই মৰাণ জনজাতি কোমোৱা আম লৈ অহা মিছল কৰি খাই বাও পোৱা জনজাতি হিয়ানলেজীয়া বন এটা ৰঘুচাল ঝালুক গোলাভন দি পিনি জকা খহু খেদোৱা শক্তি কৰিয়ে আমিনো মৰাণ মানুহ নজৰিলে কবিক বটল চাকি কৈ বাও পোৱা নৈনো পচাকাঠত বুলি পিনি ডিঙি ফুলাই ফুলাই বিহু গাই বাও পোৱা জনজাতি আম গুটি পাই হলগে হেনো আছাম টাইপ ঘ জহাই কৈছোং বুলি যাতেকে নকবি কি নাই আম ছটা শক্তিশালী জাতীয় সংগঠনৰ ঘ কি নাই ঠাই লিপিব পৰা চৌহালী আকাশালী মাজতে কপি থোৱা গছা ফুটা বাহিবন কৰিব পৰা মজিয়াশালী হেজে ক বিহু ঢাকিও বিহুখনতে খেলি মেলি আমও আছে দীঘলীপতি বনাব জানুং টঙি ভঁৰাল গাধৈত থং খালৈ চেপা থুহা দুহুতি উংডুং লাহনি আমও আছে হাঁহ কোৱা টুটি কোৱা গুৰু ঘৰ কখন ঘৰ মণিকূট নামঘৰ বহিদিং হনুমান কং বাটদিগি নিংতে থংতে মহাপুৰুষ ইমানখন থাকিও আমনাই মন্ত্ৰী ঘৰ সাংসদ ঘৰ ডাঙৰ ডাঙৰ অফিচাৰ ঘৰ যেনিও গ'লে দেখি পাং জোহা খেলা কান্দি খোৱা ঢলং পানী খোৱা পাউদা খোৱা ঘৰ আছে ক চাহপাত থোৱা ঘৰ নাই ঐ নাই চাহপাতৰ বন মালিক অকল ঘৰ হেৰুৱাই পেলালোঁ টেঙাবাৰী ৰখীয়া ঘৰ যি বুলিলোঁ ৰাইজ আমক লাগিব ক তোৰ মনে খোৱা মোৰ মনে খোৱা মানুহক বোলা এটা ঘৰ পহুং লগা আৰু এটা ঘৰ খেতি বাতি কৰোঁ লগা বাউমীয়া এটা ঘৰ লগা চিকন এটা ঘৰ বেপাৰ বাণিজ্য কৰোঁ লগা দোকান ঘৰ নীতি নীতি মানি বাও পোৱা ঘৰ অধিৱেশন পাতিলে মানুহে নধৰা ঘৰ যি কাম কৰিলেও কৰোঁ লগা যি খেল দিলেও খেলোং লগা যি সংগীত গীত নাচ দিলেও দেখুৱাই দিম লগা মনৰ মাজত বনাই ল'ম লগা ঘৰ বাঘে খেদিলেও নপলাং লগা সাহস থকা ঘৰ আগবাঢ়ি যাং লগা ঘৰ সেইকাৰণে কৈছোঁ সেইকাৰণে কৈছিলোঁ সেইকাৰণে কৈছোঁ সেইকাৰণে কৈ থাকিম ল'ৰাখন কিতাপ পঢ় দেই কিতাপ পঢ় মানুহ